নমস্কাৰ। স্বনাম ধন্য কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যদেৱৰ কবিতা স্বাধীনতা আবৃত্তি কৰিবলৈ লৈছোঁ গীতালি তামুলী। স্বাধীনতা। On my school boys' notebooks, on my desks and on the trees, on sand and snow, I write your name. Paul Eluard. স্বাধীনতা। মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম মোৰ স্কুলৰ নোট বহীত, মোৰ ডেস্ক আৰু গছবোৰত লিখিব নোৱাৰিলোঁ তোমাৰ নাম ৰাতিৰ আশ্চৰ্যবোৰত, দিনৰ চেতৰুটিবোৰত, মোৰ শৈশৱৰ প্ৰতিধ্বনি আৰু মৃত্যুৰ দুৱাৰ দলিত লিখিব নোৱাৰিলোঁ তোমাৰ নাম শীতৰ ৰাতিপুৱাবোৰত, গ্ৰীষ্মৰ সন্ধ্যাবোৰত, উদাস চৰাইৰ চুবুৰিটোত, ভাগিব ধৰা ঘৰবোৰত, সাজিব ধৰা ঘৰবোৰত, জোনাকৰ চোতালত আৰু ৰিমঝিম বৰষুণ জাকৰ কোমল শবদত। স্বাধীনতা। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বৃন্দাবনত, জুম্মা মছজিদত, জালিয়ানৱালাবাগত, মীনাক্ষীপুৰমত, মোৰাদাবাদত, দুলিয়াজানত লিখিব নোৱাৰিলোঁ তোমাৰ নাম শ্ৰমিকৰ ঘামবোৰত, শ্বহীদৰ তেজবোৰত, সত্যৰ অন্বেষণত আৰু ৩৪টা কাপলি থকা মোৰ কপাহী কামিজটোত লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বন্ধুৰ দীঘল হুমুনি আখবোৰত, আহমেদকাৰৰ শোৱনি কোঠাত, সংবিধানখনৰ কোনো এটা দফাত, সুপ্ৰিম কোৰ্টৰ বেৰবোৰত, গান্ধীজীৰ উপাসনা কোঠাত, মাউণ্ট বেটেনৰ সমাধিৰ ওপৰত। আনকি স্বাধীনতা। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম মোৰ দেশৰ তিৰংগ পতাকাখনত। যদিহে কাহানি বা কোনো এক শুভ মুহূৰ্তত কোনোবা দৈৱকী মাতৃয়ে প্ৰসৱ কৰে অষ্টম সন্তানত, স্বাধীনতা মোক জনাবলৈ নাপাহৰিবা, কাৰণ সেই দিনাখনেই লিখিম মই তোমাৰ নাম মোৰ দেশৰ অৰণ্য আৰু মৰুভূমিত, বালিত আৰু বৰফত, উদাস চৰাইৰ কণ্ঠত, প্ৰত্যেকটো নৱজাত শিশুৰ কপালত, ঘৰবোৰত, পথাৰবোৰত, ৰুটিবোৰত, মৌমাখিবোৰত, মোৰ কামিজটোত, আপোনজনৰ হাতৰ তলুৱাত, মুখাগ্নি নকৰা শত্ৰুৰ চিতাবোৰত, ক্লান্ত নোহোৱা ঘোঁৰাৰ খুৰাবোৰত, দুখৰ দিনৰ বাঁহীটোত, সুখৰ চোতালখনত, মোৰ আইৰ প্ৰতিটো খোজৰ ওপৰত। আহ স্বাধীনতা। সেইদিনাখন কতেই বা নিলিখিম মই তোমাৰ নাম। ধন্যবাদ।